এটা কথা আপোনালোকে মন কৰিছেনে 2011 চনৰ পিছত এতিয়ালৈকে ভাৰতবৰ্ষত লোকপিয়ল অনুষ্ঠিত কৰা হোৱা নাই কি কাৰণ যিটোৰ কাৰণে ভাৰতবৰ্ষত লোকপিয়ল এতিয়ালৈকে অনুষ্ঠিত কৰা হোৱা নাই 1872 চনৰ পৰা 2011 চনলৈ প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষত সেন্সাস অনুষ্ঠিত কৰি আহিছে আনকি ওয়াৰ্ল্ড ওয়াৰ 2ৰ সময়তো ভাৰতবৰ্ষত এই সেন্সাস অনুষ্ঠিত কৰা হৈছিল কিন্তু এনেকুৱা কি কাৰণ হ'ল যিটোৰ কাৰণে ভাৰতবৰ্ষত 2011 চনৰ পিছত 2021 চনত এই সেন্সাস অনুষ্ঠিত কৰিব লগা আছিল কিন্তু এতিয়ালৈকে এই সেন্সাস অনুষ্ঠিত কৰা হোৱা নাই আজি কিছুদিন আগৰ পৰা এটা কথা চৰ্চিত হৈ আহিছে যে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে সকলোতকৈ জনবহুল দেশ ভাৰতবৰ্ষত জনসংখ্যা ইমান বৃদ্ধি হৈছে কিন্তু এইটো সঁচা নে যদি আমি এতিয়া গুগল কৰি চাওঁ তাতো দেখায় যে ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি জনসংখ্যা থকা দেশ আৰু এই যে পৃথিৱীৰ ভিতৰত সকলোতকৈ জনসংখ্যা থকা দেশ বুলি এই ডাটাটো ভাৰতবৰ্ষৰ নিজা ডাটা নহয় এইটো ভাৰতবৰ্ষক আমেৰিকাৰ এটা সংস্থাই তেওঁলোকে নিজাকৈ কৰা সাৰ্ভেৰ এটা ডাটা কাৰণ এতিয়ালৈকে ইণ্ডিয়াত সেন্সাস অনুষ্ঠিত কৰা হোৱা নাই 2011 চনৰ পিছত 2021 চনত ভাৰতবৰ্ষত সেন্সাস অনুষ্ঠিত কৰিব লগা আছে কিন্তু কৰোনাৰ বাবে ইয়াক পষ্টপন কৰা হৈছিল কিন্তু এখন দেশৰ বাবে সেন্সাস অৰ্থাৎ লোকপিয়ল সঁচাকৈ প্ৰয়োজন আছেনে যদি দেশত লোকপিয়ল অনুষ্ঠিত কৰা নহয় তেতিয়াহ'লে দেশত কি প্ৰব্লেম হ'ব পাৰে আহক এই ভিডিঅ'ৰ দ্বাৰা জানি লওঁ আচলতে এনেকুৱা কি কাৰণ হৈছে ভাৰতবৰ্ষত যিটোৰ কাৰণে 2021 চনৰ পিছতো ভাৰতবৰ্ষত এতিয়ালৈকে 24 চন যাবৰে হ'ল কিন্তু সেন্সাস অনুষ্ঠিত ভাৰতীয় লোকপিয়ল হৈছে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে কৰা এক বৃহৎকৃত সমীক্ষা যাৰ লক্ষ্য হৈছে দেশৰ জনসংখ্যাৰ জনগাঁথনি সামাজিক আৰু অৰ্থনৈতিক তথ্য সংগ্ৰহ কৰা লোকপিয়ল হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ এটা প্ৰশাসনিক কচৰত আৰু ইয়ে চৰকাৰৰ পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এক ডাঙৰ আহিলা হিচাপে কাম কৰে আৰু এই লোকপিয়লত বিভিন্ন দিশৰ তথ্য সংগ্ৰহ কৰা হয় সেইবিলাকৰ ভিতৰত হৈছে জনসংখ্যাৰ আকাৰ আৰু বিতৰণ বয়স বৃত্তি লিংগ শিক্ষা আৰু গৃহৰ অৱস্থা ভাৰতবৰ্ষত বা যিকোনো এখন দেশৰ বাবে লোকপিয়ল কি কাৰণে প্ৰয়োজন লোকপিয়লৰ প্ৰয়োজনীয়তা কি ইয়াৰে প্ৰথম পইণ্টটো হৈছে সম্পদৰ অবণ্টন চৰকাৰী পৰিকল্পনা আৰু সম্পদ বিতৰণৰ ক্ষেত্ৰত চৰকাৰক এই লোকপিয়লৰ তথ্য বহুত প্ৰয়োজন জনসংখ্যাৰ সঠিক গণনাই স্বাস্থ্য শিক্ষা আৰু আন্তঃগাঁথনিত ধন অবণ্টনত বহুত সহায় কৰে ইয়াৰে 2 নম্বৰ পইণ্টটো হৈছে নীতি প্ৰণয়ন লোকপিয়লৰ পৰা পোৱা তথ্যই নীতি আৰু কাৰ্যসূচীসমূহৰ বিষয়ে অৱগত কৰে চৰকাৰে দৰিদ্ৰ আৰু বৈষম্য লোকৰ সামাজিক বিষয়সমূহ উন্নয়ন কৰাৰ বাবে এই তথ্যসমূহ ব্যৱহাৰ কৰে ইয়াৰে তৃতীয় পইণ্টটো হৈছে নিৰ্বাচনী সমষ্টি এটা সমষ্টিত কিমান জনসংখ্যা থাকিলে এজন সাংসদ বা বিধায়কে সেই এলেকাটো ভালদৰে চোৱা চিতা কৰিব পাৰিব আৰু সেই এলেকাটোৰ উন্নয়ন কৰিব পাৰিব সেইটো তথ্য এই লোকপিয়লৰ দ্বাৰা উলিয়াব পাৰি ইয়াৰে 4 নম্বৰ পইণ্টটো হৈছে আৰ্থ সামাজিক আন্তঃগাঁথনি ইয়ে জনসংখ্যাৰ গাঁথনি আৰু সামাজিক গতিশীলতা কেনে পৰিস্থিতিত আছে সেইটো বুজিবলৈ সহায় কৰে এতিয়া কথা হ'ল 2011 চনৰ পিছত 21 চনত এই লোকপিয়ল অনুষ্ঠিত নকৰাৰ ফলত আমাৰ দেশত কি কি ক্ষতি হৈছে প্ৰথম কথা হ'ল দেশৰ জনসংখ্যাৰ সঠিক হিচাপ লোৱা নাই যদি এখন দেশৰ জনসংখ্যাৰ সঠিক হিচাপ নাথাকে তেতিয়াহ'লে সেই দেশখনত জনসংখ্যাৰ কি পৰিৱৰ্তন হৈছে তাক বুজিব পৰা নাযায় প্ৰথম কথাটো হ'ল এখন দেশত জনসংখ্যাৰ সঠিক হিচাপ থকাটো বহুত প্ৰয়োজন যিটো এতিয়া ভাৰতবৰ্ষত নাই ধৰা হ'ল 2011 চনৰ এই লোকপিয়ল অনুযায়ী এখন গাঁৱত 100 ঘৰ মানুহ আছিল আৰু সেই 100 ঘৰ মানুহৰে 75 ঘৰ এনেকুৱা মানুহ আছিল যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত কিন্তু 2021 চনত সেই 100 ঘৰ মানুহ এতিয়া 100 ঘৰে হৈ আছে নে তাতকৈ বৃদ্ধি হৈছে নে কমিছে তাৰ কোনো প্ৰপাৰ ডাটা নাই ইয়াৰ উপৰিও এই 75 ঘৰ মানুহ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল তেওঁলোক এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত আছে নে তাতকৈ ওপৰত গৈছে বা তেওঁলোকৰ আয় বৃদ্ধি হৈছে যদি তেওঁলোকৰ 10 ঘৰ এনেকুৱা মানুহ হ'ল এতিয়া যিসকলৰ আয় বৃদ্ধি হ'ল বা তেওঁলোকৰ ঘৰত কাৰোবাৰ চৰকাৰী চাকৰি হ'ল যাৰ ফলত তেওঁলোকৰ আয় বৃদ্ধি হ'ল তেওঁলোকে এতিয়াও চৰকাৰী ডাটা অনুযায়ী তেওঁলোকৰ এই 2011 চনৰ ডাটা অনুযায়ী তেওঁলোকে এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত আকৌ এটা কথা এই 100 ঘৰ মানুহৰ যদি 100 ঘৰ মানুহৰ পৰা এতিয়া সেই গাঁওখনত 110 ঘৰ মানুহ হ'ল এই 10 ঘৰ মানুহ যদি দৰিদ্ৰ সীমাৰেখাৰ তলত আছে গতিকে তেওঁলোকৰ ডাটা চৰকাৰৰ হাতত নাই আৰু যিটো বস্তু চৰকাৰৰ বস্তু এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে পাব লাগিছিল এতিয়াও
এই 2011 চনৰ ডাটা অনুযায়ী সেই সময়ত যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল তেওঁলোকে পাই আছে আপোনালোকে নিশ্চয় এতিয়া শুনি থাকে প্ৰায় এই সকল মানুহে পাব লগা নাছিল তথাপিও এই সকল মানুহে পাই আছে এই সকল মানুহ এতিয়া ধনী হৈ গ'ল তথাপিও কিন্তু চৰকাৰী সুবিধা পাই আছে এইটো কি কাৰণে হৈ আছে কি হৈছে যিসকলে পাব লগা আছে তেওঁলোকে একো পোৱা নাই যিসকলে নাপালেও হয় চৰকাৰী সুবিধা তথাপিও সেইসকলে পাই আছে ইয়াৰ প্ৰধান কাৰণটোৱে হৈছে এতিয়ালৈকে ভাৰতবৰ্ষত সেন্সাস অনুষ্ঠিত কৰা হোৱা নাই আৰু চৰকাৰৰ হাতত প্ৰপাৰ ডাটা নাই চৰকাৰে কেৱল 2011 চনৰ ডাটাক ভিত্তি কৰি এই আঁচনিসমূহ ওলাই আছে ইয়াৰ উপৰিও ভাৰতবৰ্ষত এতিয়া যিবোৰ বাজেট হৈ আছে সেই বাজেটসমূহত চৰকাৰে 2011 চনৰ ডাটা লৈ বাজেট বনাই আছে তেতিয়া জনসংখ্যা যিমান আছিল তাক লৈ ভাৰতবৰ্ষত বাজেট বনাই আছে যাৰ ফলত এই যি আঁচনিসমূহ বনাই আছে সঠিক মানুহৰ তাতে যাই পোৱা নাই পাব লগা মানুহ পোৱা নাই কাৰণ ভাৰতবৰ্ষত যদি আগতে মানুহ 100 জন আছিল এতিয়া যদি 110 জন হৈছে কিন্তু তথাপিও চৰকাৰে এতিয়াও 100 জন মানুহক লৈ চৰকাৰে বাজেট বনাই আছে একেদৰে চৰকাৰৰ হাতত এইটো ডাটা নাই যে আসলতে শিক্ষাৰ হাৰ কিমান বৃদ্ধি হৈছে এক সময়ত এনেকুৱা আছিল এই সেন্সাসৰ ডাটা লৈ যে মহিলাৰ পঢ়াৰ সংখ্যা বহুত কম আছিল যাৰ ফলত দেশত বেটি বচাও বেটি পঢ়াও নামৰ এটা আঁচনি চৰকাৰে আৰম্ভ কৰিছিল গতিকে সেই কাৰণে দেশত এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কোন আগবাঢ়ি আছে বা কোন পিছ পৰি আছে তাৰো সঠিক ডাটা চৰকাৰৰ হাতত নাই কিন্তু 2021 চনতে হ'ব লগা লোকপিয়ল এতিয়ালৈ অনুষ্ঠিত নোহোৱাৰ আঁৰত এটাই দোষ দিয়ে সেইটো হৈছে কোভিড-19ৰ ফলত ভাৰতবৰ্ষত সেন্সাস অনুষ্ঠিত কৰা নহল কিন্তু একে সময়তে বহুত এনেকুৱা দেশ আছিল যিসকলেও সেই কোভিড-19ৰ কাৰণে সেন্সাস অনুষ্ঠিত কৰিব পৰা নাছিল ঠিক সেইদৰে আমেৰিকা কানাডা কিন্তু সেই দেশসকলে কৰোনা শেষ হোৱাৰ লগে লগে এই সেন্সাস অনুষ্ঠিত কৰিছে কিন্তু ভাৰতবৰ্ষত এতিয়ালৈ সেই সেন্সাস অনুষ্ঠিত কৰা হোৱা নাই ইয়াৰ ডাঙৰ কাৰণটো আছিল ভাৰতবৰ্ষত আহি আছিল লোকসভা ইলেকশ্যন আৰু লোকসভা ইলেকশ্যনৰ বাবে ভাৰতবৰ্ষত এইবাৰ যদি এই লোকপিয়ল অনুষ্ঠিত কৰা হয় লোকপিয়ল অনুষ্ঠিত কৰি সাংসদ আৰু বিধায়কৰ সমষ্টিসমূহ সীমা নিৰ্ধাৰণ কৰা হ'ব এইবাৰ লোকপিয়লত কাৰণ কিছুমান সমষ্টি এনেকুৱা হৈছে এই 20 লাখ মানুহৰ বাবে এটা সাংসদ আৰু 15 লাখ মানুহৰ বাবে এটা সাংসদ এনে ফলত কি হয় সেই সাংসদজনে সেই সমষ্টিটোৰ সম্পূৰ্ণৰূপে উন্নয়ন কৰিব নোৱাৰে যাৰ ফলত এই সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ'ব গতিকে এইবোৰ কাম কৰিলে বহুত সময় গুচি যাব লোকসভাৰ বাবে সময় নহব গতিকে এনেবোৰ কাৰণতে এই লোকপিয়ল লেহেমীয়া কৰা হৈছে যাৰ ফলত লোকপিয়ল এতিয়ালৈ অনুষ্ঠিত কৰা হোৱা নাই কিন্তু আজি কিছুদিন আগতে কেন্দ্ৰীয় চৰকাৰে জনাইছে যে 2025ৰ পৰা 26ৰ ভিতৰত সম্পূৰ্ণৰূপে এই লোকপিয়ল অনুষ্ঠিত কৰা হ'ব আৰু এই লোকপিয়ল এইবাৰ ডিজিটেলাইজ হ'ব মানুহে নিজেই সকলো কাম কৰিব পাৰিব তেওঁলোকৰ তথ্যসমূহ এটা অনলাইন পোৰ্টেলৰ দ্বাৰা তেওঁলোকে সাবমিট কৰিব পাৰিব ঘৰতে নিজৰ স্মাৰ্টফোনৰ দ্বাৰা গতিকে কি ধৰণে বাৰু এই লোকপিয়ল অনুষ্ঠিত কৰে সকলো দেখা যাব যেতিয়া এই সমূহ অনুষ্ঠিত কৰা হয় গতিকে এইখিনি আছিল আজিৰ ভিডিওটো লোকপিয়ল আসলতে কি কাৰণে অনুষ্ঠিত হোৱা নাই আৰু লোকপিয়ল আসলতে হয় কি আৰু লোকপিয়ল ভাৰতবৰ্ষৰ বাবে কিয় প্ৰয়োজন এইখিনি কথা এই ভিডিওটোত ডিসকাস কৰিলো গতিকে এইখিনি আছিল আজিৰ ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি আপুনি ইউটিউবত চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব থ্যাংক ইউ